Hello everyone, welcome to my another vlog. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি ভিডিঅ'টো বহুত স্পেচিয়েল এই কাৰণে যে আমি আজি বাই ৰোড গৈ আছো গুৱাহাটী টু ৱেষ্ট বেংগল ৰায়গঞ্জ বুলি জেগা এটালৈ আসলতে আমি আগদিনে আহি হাউলিত থাকি দিলোঁ মোৰ ভণ্টিৰ ঘৰত আৰু নেক্সট ডে মৰ্নিং 5টা বজাতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ৰায়গঞ্জলৈ বুলি আৰু হাউলিৰ পৰা আছিলে 482 কিলোমিটাৰ টু ৰায়গঞ্জ আৰু আমি গৈ আছো কোকৰাঝাৰ হৈ এনেকৈ শ্ৰীৰামপুৰ গেট হৈ গ'লো আসলতে আমি যাব লাগিছিল হাচিমাৰী হয় বাট গুগল মেপে ভুল অকমান কৰাই দিলে আমাক আমি গ'লো আলিপুৰদুৱাৰ টাউন হয় গতিকে ফালাকাটা বুলি জেগা এটা হয় ৰাস্তাটো মানে আন্ডাৰ কনষ্ট্ৰাকচন আছিলে তো অকমান প্ৰবলেম পালোঁ আৰু যিটো ৰাস্তাৰে গৈছোঁ ওচৰে পাজৰে খোৱা লোৱাৰ কাৰণে হোটেল একদমেই নাই যি এখন দেখোন আছিল খোলাই নাছিল পিছত এখন দোকান পাই পেলাই ব্ৰেড আৰু বাটাৰ কিনি ল'লোঁ তাৰপিছত ভাবিলোঁ এয়াই খাই লওঁ তাৰপিছত সোমালোঁ আলিপুৰদুৱাৰ টাউন আৰু ইয়াতো দেখিছিলে দোকান চোকান একদমেই খোলা নাই এইফালে ভোকত আমাৰ অৱস্থা নাইকিয়া আৰু লগত আমি একো নানিলোঁ মানে সেইটো এটা ডাঙৰ ভুল কৰিছোঁ কোনোবা আপোনালোকে যদি লং জাৰ্ণি কৰিম বুলি ভাবে ন এটলিষ্ট লগত পেকেট ফুড বা ইনষ্টেণ্ট খাব পৰা কিছুমান বস্তু ৰাখিব লাগে যিটো আমিও ভুল কৰিলোঁ তাৰ পৰা আমি প্ৰায় 3 ঘণ্টামান যোৱাৰ পিছত ধূপগুৰি নামৰ ঠাই এখন পালোঁ তাত এখন হোটেল পালোঁ ভাবিলোঁ ইয়াতে চাহ খাই লওঁ চাহ আৰু মিঠাই খালোঁ বেলেগ খাবলগীয়া তেনেকৈ নাছিলে সিহঁতে পুৰি চব্জি খালে বাৰু আৰু মোৰ গা ইমানেই বেয়া মই একদম ভিডিঅ' কৰি থাকিব পৰা নাই যিখিনি পাৰিছোঁ মই কেপচাৰ কৰি ৰাখিছোঁ ভাবিছোঁ ভিডিঅ' আকাৰে মেমৰি হিচাপে ৰাখি থৈ দিম আৰু এয়া ৰাস্তাটো ওচৰে পাজৰে ধুনীয়াকৈ চাহ বাগিচা আছিলে ভালেই লাগিলে এইফালে ভাল ৰাস্তা পাই গ'লোঁ আৰু মানে তাৰপিছত আমি তাৰ পৰা আকৌ 2 ঘণ্টা যোৱাৰ পিছত আমি শিলিগুৰিৰ ওচৰত এখন ৰিজৰ্ট পালোঁ মিৰামাৰ ৰিজৰ্ট বুলি ভাবিলোঁ ইয়াতে আমি লাঞ্চটো কৰি লওঁ কাৰণ আগত বা পাওঁ নে নাপাওঁ নাজানো আৰু এইফালে গোটেই কেইটাৰে ভোকত অৱস্থা নাই দেখি গমেই পাইছে আমাৰ অৱস্থা কেনেকুৱা যেতিয়া আকৌ আহি আছে তাক কিবা কিবি খোৱালোঁ বাৰু মই তাৰ কাৰণে কিবা কিবি অকণমান আনিছিলোঁ আৰু এয়া বিৰিয়ানী ল'লোঁ মই ইহঁতে ল'লোঁ বাটাৰ চিকেন আৰু বাটাৰ নান আৰু খানাটো খুব টেষ্টি আছিলে স্পাইচি আছিলে আৰু ৰিজৰ্টখনটো বহুত বেছি ধুনীয়া ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ এয়া গছৰে শিপা বগাই বগাই এনেকৈ পুৰণা টাইপৰ হৈ গৈছে ইমান যে ধুনীয়া লাগিছে ন বহুত ৰিলছ বনালোঁ ভিডিঅ' কৰিলোঁ আৰু সেইফালে যিমানেই আগবাঢ়ি গৈ আছোঁ মানে মাকৈৰ খেতি যথেষ্ট দেখিবলৈ পোৱা গৈছে চাগে সেইফালে ছিজনে নেকি এইটো নে কি মাকৈ খেতি কৰে এইটো বাৰু গম নাপাওঁ কোনোবা যদি জানি জনাব আৰু এই গাড়ীখন বস্তু অনা নিয়াৰ কাৰণে খুব ব্যৱহাৰ হয় তাত মানে এইখন গাড়ী খুব দেখিলোঁ আৰু ফাইনেলি আহি পালোঁ হোটেল আৰু 11 ঘণ্টাৰ জাৰ্ণি কৰি অৱস্থা নাই তাতে আকৌ হাজবেণ্ড বেচেৰাটোৱে অকলে ড্ৰাইভ কৰিছে 11 ঘণ্টা পুৰা 482 কিলোমিটাৰ এতিয়া শুই উঠিলোঁ আৰু চাহ অৰ্ডাৰ কৰিছোঁ চাহ আহি আছে বহুত বেছি গা বেয়া গতিকে মই ইমান বেছি ভিডিঅ' কৰি থাকিব পৰা নাই যিখিনি কৰিছোঁ আশা কৰোঁ আপোনালোকে চাব আৰু দেখুৱাই আছোঁ এতিয়া আমি অকণমান পিছত বিয়াত যাবলৈ ৰেডি হ'ম মানে কালি হয় পাৰ্টি কিন্তু আজি এবাৰ যাম আৰু আজি সিহঁতৰ বিয়া আছিলে কইনা আনিলে চাহ আহিলে গধূলি শুই উঠি চাহ নাস্তা কৰিলোঁ তাৰপিছত ভাবিলোঁ বিয়ালৈকে যাওঁ আৰু সি কইনা আনিলে মানে যাৰ বিয়া আছিলে কালি দেখুৱাম বাৰু কাৰ বিয়া আছিলে কইনা আনিলে কিবা কিবি ৰিচুৱেল চলি আছিলে আৰু মানে ভুলতে মোৰ ভিডিঅ'টো ডিলিট হৈ গ'ল আৰু এই ফটো কেইখনমান আছিলে তাকে লগাই দিছোঁ অকণমান ফটো চটো উঠিলোঁ কালি ৰিচিপশ্যন হয় কালি পূৰা ধামাকা ভিডিঅ' দেখুৱাম নিশ্চয় আপোনালোকে চাব এতিয়া আমি হোটেল আহি পালোঁ আৰু এতিয়া শুই যাওঁ বহুত ভাগৰ লাগিছে আজি পূৰা 11 ঘণ্টা জাৰ্ণি কৰি লোৱা আছে আকৌ লগ পাম এতিয়া নতুন ভিডিঅ'ৰ আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই কালি লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ দেই বাই